বুলেটখন কি হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোক মোৰ এটা নতুন ভ্লগলৈ স্বাগতম আজি মই যাবলৈ ওলাইছোঁ মানে হস্পিটাল মানুহবিলাকে হস্পিটালত মানুহৰ নিজৰ মানে কিবা ক্ষতি হ'লে বা আনৰ কিবা মানে দেহৰ কিবা মানে কিবা ক্ষতি হ'লে মানে কিবা দুখ পালে বা দৰৱ আনিবলৈ যায় কিন্তু মই গৈ আছোঁ বেলেগ কাৰণ মোৰ মোবাইলটো কিবা দোষ আছে নেকি যিটো কাৰণে মানে মোবাইলটো দেখাবলৈ গৈছিল ডক্টৰক মানে হয়তো চাগে চিকিৎসা কৰি দিব কাৰণ বহুতে কোনোবাই চাই মানে মোৰ ভিডিঅ'কেইটা কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায় কেলেই নাযায় নাজানো চালেও মানে অকণমান চাই তাৰপিছত হেৰি নকৰে মানে ইমান মানে ভালকৈ নাচায় মানে তো কোনো ৰেছপন্স নাই মানে কোনো মানে হেৰি নকৰে তো ভাবিছোঁ কিবা মোবাইলটোৱে দৰকাৰ থাকিব পাৰে নেকি যিটো কাৰণে মানুহবিলাকে চাইও কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায় তো সেইটো ভাবি আছোঁ গৈ আছোঁ শুনা পাইছোঁ মানে তাতে বোলে কৰে তেনেকা তো আমাৰ বেছি দূৰ আমাৰ ওচৰতে মানে চিভিল মানে য'ত মানে হস্পিটালখন আছে তাতে মানে কৰে শুনা পাইছোঁ মানে তাতে মানে এনেকৈ মানে চেক কৰি আছে মানে কাৰোবাৰ মানে যদি দোষ আছে থাকে মানে মোবাইলত তেন্তে সেই মানে যোনে মানে ভিডিঅ' বনায় তাৰ মানে ছাবস্ক্ৰাইব বঢ়াই দিব আৰু মানে ভিউজ আহিব আৰু কি মানে এই মানে চেনেলটো মনিটাইজ হৈ যায় মানে সেই পইচা ইনকাম কৰি থাকিব মই এটা শুনা পালোঁ তাৰ কাৰণে মই গৈ আছোঁ আজি তাত তো দেখুৱাবলৈ চাওঁ থাকে মোৰতো থাকিব পাৰে কিবা এনেকৈ বেমাৰ তো নাজানো তো তাত যাওঁ তাত চাওঁ কিবা বেমাৰ আছে নেকি তাকে গৈ আছোঁ আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় আপোনালোকে চব দেখি পাব চাওঁচোন কেনেকুৱা ধূলি এইখন বজাৰখন আহি পালোঁ বজাৰখন এতিয়া নোসোমাওঁ তাৰ পৰা আহিব মানে সোমাম বজাৰত এইখন মই পঢ়া স্কুলখন এইখন ফিল্ডত বিহু ফাংচন পাতে আৰু বিহু পাতিছিলে চাব আহিছিলোঁ আৰু এইখন হৈছে গাঁও পঞ্চায়ত চালমৰাৰ আহি পালোঁ আমি এই হস্পিটালে চাওঁ পিছপিনে চাওঁ কি লিখা আছে এইপিনে আহি পালোঁ এতিয়া ভিতৰলৈ যাওঁ দেখুওৱা আৰু কি কয় এতিয়ালৈকে ডক্টৰে বহা নাই কি কৰিম আৰু আমিও বহি আছোঁ চাচোন সেইখন পিলপিলি গাড়ীখন বেটেৰী গাড়ীখনত ভাবিছোঁ এইবাৰ কিন্তু অকণমান বোলে দেৰি হ'ব নেকি তো আমি অকণমান ঘূৰি আহোঁ নেকি তাতে অকণমান মানে মন্দিৰ এটা আছে পুৰণা মন্দিৰ তাকে চাই বাৰু থানাটো ওচৰত আছে তো তাকে অকণ ঘূৰি ফুৰি আহোঁ আপোনালোকক দেখুৱাওঁ তো চাই থাকিব আমাৰ 108খন ইয়াত আছে এই থানাত আহি বহি আছে তাৰপিছত ছাৰ বুলেটখন কি আমাৰ বুলেটখন ইয়াত বহি আছে কাৰোবাৰ বুলেট এইটো হ'ল শিৱ মন্দিৰ আৰু এইটো হ'ল আমাৰ শ্ৰী মা কালী মন্দিৰ দেখুৱাই আছোঁ আপোনালোকক ভালকৈ এইবিলাক মানে এইটো পুৰণা মন্দিৰ হয় আৰু এইটো বহুত ডাঙৰ পূজা লাগে ইয়াত ফাংচন পাতে এইটো ভিতৰত নাযাওঁ আৰু গেটটো বন্ধ আছে তো আপোনালোকে ইয়াৰ পৰাই চাওক আৰু সেইটোৱে হয় আৰু যেতিয়া পূজা হয় মানে বহুত ডাঙৰকৈ হয় আৰু বহুত মানুহ চাবলৈ আহে আৰু এইটোৰ লগতে আছে আমাৰ ওম নম শিৱায় কি কয় মহাদেৱ বাবা আৰু ইয়াতে পাতে ফাংচন এই ফিল্ডখনতে পাতে ফাংচন আৰু এইটো হৈছে থানাটো আৰু মইতো পিছফালে দেখুৱাই আছোঁ আপোনালোকক আপুনি দেখুৱাওক ব্লগ এইকেইটা মানুহ থাকে আৰু ইয়াত আৰু বৰ্তমানতো আমৰ ছিজন চলিছে চাওক এইবিলাক কেনেকৈ লাগিছে থোপা খাবলৈ মন যায় আৰু দেখিলে মানে মুখৰ পানী পৰি যায় আৰু আমৰে বতৰ হয় ন বৰ্তমান থানাত আৰু কি থাকিব আৰু এইবিলাকে থাকে আৰু কি ক'ম আৰু আপোনালোকে জানে থানা মানে কি বস্তু হয়নে নহয় এতিয়া আমি গৈ আছোঁ আৰু তাতে আৰু চাওঁ বহিলে নে নাই মানে ডক্টৰটো তো নবহিলে আৰু তাতে বহি থাকিব অকণমান দেৰি আহিছোঁ আৰু তেতিয়া যাম আৰু দেখুৱাই পেলাইহে যাম আৰু কিন্তু বতৰো বেয়া আৰু চাচোন ডাৱৰীয়া কৰিছে কিবা কৰে বৰষুণ আহিব পাৰে গৈ আছোঁ আৰু তাত আৰু এইটো বনাই আছে মানে এইটো মানে ডাঙৰকৈ বনাব আৰু পিছপিনে হস্পিটালটো ভালকৈ বনাই আছে আৰু এইটো আগতো
এতিয়া আমাৰ কাম হৈ গ'ল, এতিয়া আমি গৈ আছোঁ মানে ভাবিছিলোঁ বজাৰত সোমাম কিন্তু বৰষুণ দিব ধৰিছে, বজাৰত নোসোমাওঁ আৰু ডাইৰেক্ট চিধা আমি ঘৰে যাম আৰু গৈ আছোঁ এতিয়া আৰু চাওকচোন কিমান লম্বা ভিৰ লাগিছে গাড়ীৰ, কি ক'ম আৰু এই 4 লাইনটো হৈ আছে ন, এইটো কাৰণে একদম গাড়ীৰ পুৰা ভিৰ লাগি গৈছে দেই। আৰু চাচোন 4 লাইনে মানে অভাৰ ব্ৰিজ বনি আছে, আমাৰ ৰাস্তা নাইকিয়া কৰিছে, কোনফালেদি পাৰ হৈ যাব লাগে চাচোন চা। আমি আহি পালোঁ মানে হস্পিটালৰ পৰা। আপোনাৰ ভাবিছে নেকি মই কি মোবাইলটো টেষ্ট কৰিব গৈছিলোঁ নেকি? নহয় নহয়, মই কৈছিলোঁ মানে মোৰ মানে আয়ুষ্মান কাৰ্ডখন বনোৱা নাই তো, কি বোলে মৃত্যুঞ্জয় কাৰ্ড নে কি কাৰ্ড কয় বুলি নে হেল্থ কাৰ্ড কি বনাব লাগে বোলে, কি নবনালে বোলে কি চাউল নিদে, কি বোলে 5 কেজি চাউল পাওঁ নহয় আমি চৰকাৰৰ পৰা, সেই চাউলটো বোলে নাপায়। যদি এতিয়া নবনাও না পিছত গৈ বেয়া হ'ব ন, যেতিয়া বিয়াখন পাতিম তেতিয়াহে দিগদাৰ হ'ব, কি ক'ম আৰু মাইকীটো। সেইকাৰণে আৰু এতিয়া বনাই আহিলোঁ আয়ুষ্মান কাৰ্ডখন, তাকে বনাব গৈছিলোঁ আৰু এতিয়া আৰু মানে লাহেকৈ আৰু বৰষুণ দি আছে তো এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি। যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলখন ডাবাকৈ ছাবস্ক্ৰাইব কৰি দিব, লাইকো কৰি দিবি আৰু শ্বেয়াৰো কৰিব, যিমান পাৰে একদম পুৰা